Hi guys, good evening. স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে। আশা কৰো সকলো ভালে আছে, ময়ো ভালে আছো। ভাল বিছে ইমানো নহয়, ভইচটো শুনি চাগে গম পাইছেই। গাটো ইমান ভাল নহয়, মোৰো ইমান ভাল নহয়, মানে কাহ হৈছে আৰু মাইনাৰো মানে ল'ৰাৰো অলপ কাহ হৈছে, চৰ্দি এনেকৈ। আৰু বাকী ভালেই বাৰু। তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰো ভিডিঅ'টো ভালেই পাব। তো চাব শেষলৈকে। বহুত দিনৰ মূৰত আজি ভ্লগ এটা বনাম বুলি ভাবিছোঁ। কি ক'ত দেখাব পাৰোঁ নাজানো বাৰু, তো চাই থাকক শেষলৈকে। এতিয়া পিছে ৰুমত মই অকলেহে আছোঁ দেই। টিকলু ফুৰিব গৈছে দেউতাৰ লগত। বিলিয়াবিলি সেই ককাকৰ লগত অকণ যাব নাপালে তাৰ মনটো ভাল নালাগে। তো সেয়া এইফালে অলপ কাম বন কৰিব আছেই, মোৰ কাপোৰ কানি অলপ জাপিব আছে। তো জাপি মেলি লওঁ, কাপোৰকেইটা জাপিলে হৈ গ'ল বাৰু, ৰুম চুম সাৰি কৰি আজৰি। তো সেয়াই এতিয়া বলক কি ক'ত পাৰোঁ দেখামগৈ। জুমু, কিয় শুই আছা? কিয় শুই আছা? আহা এইফালে যাওঁ আহা। মৰম নকৰোঁ এতিয়া, আহা আহা। এইজনী আমাৰ ঘৰৰ জিমি হয়, মানে কুকুৰজনীৰ নাম জিমি হয়। আৰু এয়া অলপ অলপ ফুল আছে, ঘৰতে থাকি দেখালোঁ আৰু এনেকৈ কৰা, মানে দেউতাই ৰোৱা, ভাইটিয়ে ৰোৱা, এনেকৈ পেলাই তাৰে অকণমান আপোনালোকক দেখালোঁ। আৰু আমাৰ নতুন ঘৰৰ ফ্ৰণ্ট ছাইডটো অকণমান দেখাই দিলোঁ বাৰু। ঘৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। তুমি ফুফুকৈ আহিলা? আহিলা? ক'ৰ মইনা এইটো? অ' মাৰ লগত ধুনু মইনা এটা আছে চা মোবাইলত। কাপোৰ কাপোৰ নেখাইছে। হাই কৈ দিয়াচোন। হাই আকৌ মোৰ হাই হৈছে, কৈ দিয়া হাই। অ' মূৰত হাই হৈছে দেই তাৰ। চুমা এটা দি দিয়াচোন। অঁ, আমাৰ টিকলুৱে মানে চুমাটো গালখন লগাই থৈ দেই। মই বেয়া পালোঁ, গুচি গ'ল। মই কান্দি দিম এতিয়া। মোক আৰু এটা আবা লাগে, আবা এটা লাগে। চুমা এটা। অঁ, মই ক'ত দিম? মই ক'ত দিম? অঁ, নহয় মই দিমেই। এটা দি দিয়া। অঁ, এই বেয়া ল'ৰা, বিলাহী এটা লাগে। কোনটো চাওঁ দেখাই দিয়া, এইফালে দেখাই দিয়া। কোনটো দেখাই দিয়া। এই পৰি গ'ল। আৰু এয়া দেখিছে নহয়, নিজে শ্ব'কেছ খুলি তাৰ বস্তুবিলাক উলিয়াই। শ্ব'কেছত মানে বস্তুবিলাক চব খেচৌ ভৰাই থোৱা হৈছে। কিমান ভৰাব, কিমান বাই বাই। মই যাওঁ টাটা। আহিছোঁ হা। ফোন চোৱা, আহি গ'লোঁ। গৈ থাকা, মোক এৰা, গৈ থাকা। অঁ ব'লা। নাযাওঁ নেকি মই নাযাওঁ হা। নাযাওঁ বুলি কোৱাই নাই কেনেকৈ। আও বা অঁ, এই টাব আছে। ক'ত বহিছা? বা মই নবহোঁ মই। নবহোঁ। অঁ, এয়া ঘটক মাৰিছে, ভাগিব এতিয়া। অঁ হ'ল। অঁ কাকা, আমাৰ গ্ৰিল ভাঙিলে, কৈ দিওঁ। কিয়? অকণ নাচি দিয়া, অসুৰ অকণ নাচি দিয়া। ধিনি এইফালে আহা। সেইটো নবজায়, নাচি দিয়া।
ভৰি যদি নাচি দিয়া এনেকৈ ধিনি 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 অঁ পাবা আকৌ হাতটো দি নাচি দিয়া ঠিক তিনিধে কৈ দিয়া অঁ কাকা কৈ দিওঁ তিনিধে অকণ কৰি দিয়া জিমিক দেখাই দিয়া তিনিধে এই এনেকৈ নাচা তিনিধে নাচি দিয়া নাপায় অঁ মই যাওঁগৈ যোৱা মই যাওঁ দিয়া অ' কৃষ্ণ ভাল লোৱা হ'ব আৰু নালাগে আৰু হ'ব নমো মন্দিৰতহে কৰে নমো ওচৰতহে কৰিব হৈ যাব আৰু নকৰিবা দেই হেই নবহচোন সেইজনী কোন আহিছে চাৰিজনী নমো কৰিয়ে তাত পোৱা নাই অথনিৰ পৰা কোন আহিছে জিমি গ'ল জিমি আইতা গ'ল গেট খোলা আইতা আহিছে গেট খোলা কি গাইছ এতিয়া সন্ধিয়াই হ'ল বাৰু আহিছোঁ পাকঘৰলৈ মাইনাই বৰ্তমান জলপান খাই বৈ আজৰি হ'ল মই মাইনা বুলি ক'লে বহুতে চাগে ছোৱালী বুলিও ভাবে উপায় নাই আৰু মাক হয় মৰমত যি আহে তাকে কৈ দিওঁ এতিয়া অকণমান সি মাৰ ওচৰত থাকোঁতে মানে মোক খোৱা বোৱাৰ যোগাৰ কৰি ল'ব লাগিব তাৰ কাৰণে এইবিলাক উলিয়াই আছোঁ ৰ'ব তো গাইছ আজি ভ্লগটোতে এটা ৰেচিপিও দি দিওঁ বুলি ভাবিছোঁ ৰেচিপি মানে সকলোৱে খায়েই চাগে আজি পালেং পুৰি বনাম বুলি ভাবিছোঁ তো ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ মইনো কেনেকৈ বনাওঁ কেতিয়াবা হয়তো মোৰ দৰে নজনা বা মোৰ দৰে সহজতে বনোৱা মানুহবিলাকৰ সুবিধা হ'ব তো চাওকচোন কেনেকৈনো মই বনালোঁ পানীখিনিত মই পালেং দি থৈছোঁ মানে অকণমান ধুই লৈছোঁ আৰু এনেকৈ ধুই থোৱাই আছিল বাৰু আকৌ বনোৱাৰ আগত ধুই লৈছোঁ অকণমান শুকায়ে গৈছে ইমান ফ্ৰেছ হৈও থকা নাই এতিয়া ধুনীয়াকৈ এইডাল নহয় এতিয়া ধুনীয়াকৈ মই মিক্সিত পিচি ল'ম এইখিনি দি ল'লোঁ কিন্তু ইয়াতে আপোনালোকে নাপাহৰিব পিছাৰ সময়তে অকণমান নিমখ দি ল'ব ভাল লাগে যেতিয়া মানে আটাটো মাৰোঁতে নিমখটো ধুনীয়াকৈ মিক্স হয় এইফালে পালেং ধুনীয়াকৈ পিচি ল'লোঁ মই আৰু এয়া আটা লৈ লৈছোঁ এইফালে পানী বেকিং আৰু ধুনীয়াকৈ এতিয়া মই এইখিনি মঠি লওঁ মিক্স কৰি ফাৰ্ষ্ট চাবলৈ মানে নিমখ আৰু বেকিং দি এইখিনি ভালদৰে মিক্স কৰি পেলাইহে পালেংখিনি দিব নহ'লে বেকিংটো ভালদৰে মিক্স নহ'ব আৰু এয়া এতিয়া ধুনীয়াকৈ মিলাই লওঁ অলপ তাৰপাছত পানীটো দৰকাৰ হ'বই আৰু ধুনীয়াকৈ পানী দি আটাখিনি মাৰি ল'ম এইখিনি মোৰ আটা মঠা হৈ গ'ল আৰু অলপ সময় এতিয়া মই ধুনীয়াকৈ ঢাকি থৈ দিম 20-25 মিনিট তাৰপাছতে পুৰিম ধুনীয়াকৈ মাৰি ল'ব লাগে আৰু অলপ সময় মঠিব লাগিছিল বাৰু মই পিছত আকৌ এবাৰ মঠি ল'ম ভালকৈ বনোৱাৰ আগে তেতিয়ালৈ এইবিলাক ধুনীয়া হৈ যাব কোনটো দিটো কোনটো মাইনাটো দিয়া মই মৰম কৰিম দিয়া দুইটা দিবা তোমাক কোনে মৰম কৰিব তোমাক এইটো মোৰ বাৰ্থডে গিফ্ট আছিল দেই গাইছ বাৰ্থডে ভ্লগটো দিয়া নহ'লেই বাৰু বাৰ্থডে ভ্লগ বুলি একো নকৰিলোঁ বাৰু মানে গা খুবেই বেয়া আছিলে সেইটো বাবে কৰা নহ'লে আৰু এনেই চিম্পলকৈ কেক এটা কাটিলোঁ আৰু মাংস ভাত খালে চবেই সিমানটোৱে আজি মোৰ এইবাৰ বাৰ্থডেটো তেনেকেই গ'ল আৰু তো এইটো হাজবেণ্ডে ৰাতি 12টা বজাত গিফ্ট দিছিলে টেডিটো মা পেলাই দিছে মোৰ মাইনাটো আৰু তোমাৰ টিকলুক গিফ্ট দিছিলে তাৰ টাৱেকে দিছিলে সৰু থাকোঁতে দিছিলে একদম তো সেয়াই আৰু
এতিয়া খানা পিনা খাম মাছৰখিনি মই বনাওঁতে অকণমান দেখাইছিলোঁ বাৰু কিন্তু বেছিকৈ ভিডিঅ' কৰিব নিদিলে ইয়াৰ কাৰণে তুমি উঠিছিলেহে আকৌ মোৰ আহিলেই যে ইয়াৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে কি তাক খালি মোবাইল লাগে নকৰে চুলি নকৰে তাক খালি মোবাইল লাগে আৰু টু কৈ থাকিব মানে তাক কাৰ্টুন চাব লাগে পৰি যাবা হাঁহ খাবা নামা হাঁহ দি টু নাই এয়া শুনিছেনে টু লাগে আৰু খোৱা দেখিছে দিয়া দিয়া থৈ দিওঁ দিয়া খাবা সেই মাইনাটোৱে খাই দিব কিন্তু এইটো মাইনাই সেয়া খাই দিছে চোৱা কাৰ খং কৰিছা খং কৰিব নাপায় বা মা মোৰ ভয় লাগিছে পাপা মোক খং কৰিছে নকৰিবা দেই মা Hey guys, finally husband আহিলে 8:30 মানে বাজিব হ'ল 9:30 বাজিলে তো তেওঁ আহিলে আৰু এতিয়া ফ্ৰেছ হ'ব গৈছে পকৰা লৈ আহিছে গৰম গৰম মই খাই আছোঁ বাৰু নাখায় তোমাৰ সেয়া খোৱা মুণ্ডু কি কৰিলা এয়া খোৱা কি তো এতিয়া খাই বৈ আৰু শুম আৰু চাই থাকিব এইকণ আৰু দেখাই আছোঁ অকণমান আছে আৰু ব্লগটো বেছি দীঘল নকৰিম চাগে খাই আছোঁ দেই মেয়নিজ মোৰ একদম মানে ফেভৰেট হয় গাইছ এয়া আজি ডিনাৰ ৰেডি এইফালে পকৰা এইফালে এয়া পিঁয়াজ এয়া চিকেন গ্ৰেভি আৰু এয়া পালেং পুৰি তো এতিয়া খাই লওঁ ধুনীয়াকৈ তো গাইছ ফাইনেলি খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া ৰাতি 11:30 বাজিব হ'ল শুই যাওঁ আৰু আমাৰ টেকলো এতিয়ালৈকে টোপনি নেৰিছে বাবা মোবাইলটো বজাই দিয়া এইফালে তাৰমানে সৰু এই খেলা মোবাইল এটা আছে আৰু সেইটোত মানে গান বজাই দিলে মানে সি ভয় কৰে বজাই দিয়া নেকি মোবাইলটো নাই ন কৈ দিয়া কি শুনিছে নালাগেচোন মোবাইলটো ল'ব বাই বাই কৈ দিয়া ভাল ল'ৰা শুই দিয়া ভাল ল'ৰা শুই দিয়া তো গাইছ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে তো বাই বাই গুড নাইট